পাকিস্তানে ইণ্ডিয়ান আৰ্মিৰ মেটচ বহুত ধ্যান দি চাইছে আৰু অলপ আনন্দও পাইছে কাৰণ ইণ্ডিয়াৰ বেটিঙত প্ৰথম 7 অভাৰত 104 ৰান আহিছে মাত্ৰ এটা উইকেটত কিন্তু ইণ্টাৰেষ্টিং কথাটো এইটো যে প্ৰথম 7 অভাৰ আটাইকেইটা পেচ বলাৰেই দিছিল আৰু ডট বল মাত্ৰ 11টা আছিল কিন্তু স্পিন বলিং অহাৰ লগে লগে 8 অভাৰৰ পৰা 12 নম্বৰ অভাৰলৈ 5 অভাৰ একেৰাহে স্পিনে দিছিল আৰু এই 5 অভাৰত ইণ্ডিয়াই মাত্ৰ 20 ৰান কৰি 3টা উইকেট হেৰুৱাইছিল এইখিনি সময়ৰ পৰা এইটো বুজা যায় যে ইণ্ডিয়াৰ স্পিনৰ এগেইনষ্টত অলপ প্ৰব্লেম পাইছে 5 অভাৰত 30টা বলত 16টা ডট বল আছিল আৰু এইটো প্ৰব্লেম ইএছৰ এগেইনষ্টটো দেখা গৈছিল পিটছত বহুত গ্ৰিপ বা বহুত টাৰ্ণ নহলেও স্পিন সঠিক হলে তেন্তে এইটো টিমক অলপ সময়ৰ কাৰণে ৰখাব পৰা যায় যদিও হাৰ্দিক পাণ্ডিয়া আহি পিছত এটা বিধ্বংসী ইনিংছ খেলে আৰু টিম ইণ্ডিয়াক আগুৱাই লৈ যায় কিন্তু ইণ্ডিয়াৰ এইখন মেটছৰ পৰা এইটো বুজা যায় যে ইণ্ডিয়াৰ বেটিং অৰ্ডাৰ স্পিনত অলপ প্ৰব্লেম পাইছে নামিবিয়াৰ এগেইনষ্টত ইণ্ডিয়াই কামবেক কৰিলেও ডাঙৰ টিম যেনে অষ্ট্ৰেলিয়া সাউথ আফ্ৰিকা ৱেষ্ট ইণ্ডিজ বা 15 ফেব্ৰুৱাৰীত পাকিস্তানৰ এগেইনষ্টত যাৰ 5টাকৈ স্পিনাৰ আছে আব্ৰাৰ আহমেদ উছমান তাৰিক ছেম আয়ুব সাদাব খান আৰু মহম্মদ নৱাজ গতিকে ইণ্ডিয়াই অলপ প্ৰব্লেম পাব পাৰে আকৌ 15 ফেব্ৰুৱাৰীত মেটচ আছে শ্ৰীলংকাৰ আৰ প্ৰেমাদাছা ষ্টেডিয়ামত যিখন পিচ অলপ স্পিন ফ্ৰেণ্ডলি লগতে ফিল্ডখনো বহুত ডাঙৰ আৰু তাত ইণ্ডিয়া যদি বেটছমেন প্ৰেছাৰত পৰে তেতিয়াহ'লে হঠাৎ এটা ছিক্স কোবাই প্ৰেছাৰ ৰিলিজ কৰিব নোৱাৰিব আৰু তেতিয়া বেটছমেনজন ছিংগল ডাবলছত ৰিলাই কৰিব লাগিব কিন্তু যোৱাকালিৰ মেটছত এইটো দেখা গৈছে যে ইণ্ডিয়াই 5 অভাৰত 20 ৰান কৰিছিল আৰু 16টা ডট বল খেলিছিল মাজৰ সেই পজিশ্যনটোত তেতিয়া ইণ্ডিয়াৰ ছিংগল ডাবল একেবাৰে ৰখি গৈছিল আৰু শ্ৰীলংকাৰ আৰ প্ৰেমাদাছা ষ্টেডিয়ামত এগেইনষ্ট পাকিস্তান ইণ্ডিয়াৰ যদি তেনে হয় তেন্তে ইণ্ডিয়াৰ কাৰণে এইটো এটা চিন্তনীয় যোৱাকালি আৰামছে জিকি লৈ ঠিকে কিন্তু ইণ্ডিয়ান টিমে এটা চিন্তা